কিন্তু আমি মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী শাসন ব্যৱস্থা প্ৰশাসন একো নেমানিম এই ভয়াৱহ পৰিস্থিতি হ'ব অসম চলিব আৰু ইয়াৰ বাবে দায়বদ্ধ কিন্তু সেই ঊৰ্ধ্বতন কৰ্তৃপক্ষ হ'ব এইটো কথা আমি শেষবাৰৰ বাবে সকীয়াই দিছো এইটো কেৱল জুবিন গাৰ্গৰ মৃত্যু নহয় এইটো এটা হত্যাকাণ্ড আকস্মিক মৃত্যু নহয় জুবিন গাৰ্গক ইয়াৰ পৰা এটা বেমাৰী মানুহক লৈ গৈছে তাত গৈ পেলাই সেই মানুহটোক তেনেকৈ এৰি দিছে যদি দায়িত্ব ল'ব নোৱাৰে তেতিয়াহ'লে অসমৰ এনেকুৱা সম্পদটোক লৈ যোৱাৰ সাহস আপোনাক কোনে দিলে আপোনাৰ বাপেকে দিছে নেকি কোনে দিছে আপোনাক সাহস তেতিয়াহ'লে আমি এইটো কথা সকীয়াই দিব বিচাৰিছো আৰু বাৰে বাৰে ক'ব বিচাৰিছো যে এই মানুহটোক ৰক্ষণাবেক্ষণ দিয়াৰ অলপমানো চেষ্টা নকৰিব এয়া আমাৰ শেষ সকিয়নি আৰু এটা কথা আমি চৰকাৰ প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছো যে এই চামকানু মহন্তৰ বিৰুদ্ধে কোনেও যাতে ৰক্ষণাবেক্ষণ দিয়াৰ অকণমানো ক্ষুদ্ৰতম প্ৰয়াস নকৰে। নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? আমাৰ মামায়ে এটা নতুনকৈ ঘোষণা কৰিলে যে জুবিনদাৰ বাবে বা মদ বা এনেকুৱা চাদাৰে কোনো শ্ৰদ্ধাঞ্জলি জনোৱা নহয়, যে মানুহবিলাক শ্ৰদ্ধাঞ্জলি জনাই আছে যে চাদা মদেৰে এইবিলাক কোনো শ্ৰদ্ধাঞ্জলি জনোৱা নহয়। তা জুবিনদাক এটা অপমান কৰাৰ দৰে হৈছে। শ্ৰদ্ধাঞ্জলি জ্বলাব লাগে, আমি এটা ছাতি জ্বলাই বা ফুল মালাৰে এনেকুৱা ধূপখিনি আমি জ্বলাই আমি শ্ৰদ্ধাঞ্জলি জনাব লাগে। জুবিনদাই মদ খাৱা বুলি কয়, মানে মদেৰে চিগেৰেটেৰে আৰু কি চাদাৰে শ্ৰদ্ধাঞ্জলি জনাই আছে। এইবিলাক কোনো শ্ৰদ্ধাঞ্জলি নহয় বুলি আমাৰ জুবিনদাৰ জন্মদিনতে মানে ঘোষণা কৰিলে আমাৰ মুখ্যমন্ত্ৰীয়ে। আপোনালোকে চাই ল'ব নিউজত। আৰু এইটো কথা সঁচা হ'ব নাই বাৰু, মানে জুবিনদাৰ ন্যায় ডিচেম্বৰ মাহত 8 বা 10 তাৰিখে পোৱা যাব বুলি কৈছে। মানে চামকানু সিদ্ধাৰ্থ শৰ্মাক হত্যাকাৰীক কোৰ্টলৈ লৈ অনা হ'ব আৰু সোধা হ'ব যে জুবিনদাক সঁচাকৈ হত্যা কৰা হৈছিল নেকি। ঠিক তেনেদৰে আমাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে। পোনপ্ৰথমে আপোনালোকে চাই ল'ব, ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব আৰু কমেণ্ট কৰিব নাপাহৰিব। পোনপ্ৰথমৰ মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। আৰু জুবিনদাৰ কাৰণে এটা জাষ্টিছো কমাই গৈছে আৰু না, মানে এতিয়া জাষ্টিছ বিচৰা মানুহ কি হ'ল, টোপনি মাৰিল নেকি? এই কেইদিনমানত মই কমকৈ দেখি আছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এটা লিখি দিব আপোনালোকে। তাতে জুবিনদাৰ ন্যায়টো আমি অতি সোনকালে পাওক, যে তেনেদৰে আমি অসম চৰকাৰক দাবী উঠাব লাগিব আৰু অসম চৰকাৰে অতি সোনকালে যে আমি ন্যায়টো কৰিব পাৰে, ঠিক তেনেদৰে আমি চিঞৰি থাকিলে আমি ন্যায়টো পোৱা যাব। ঠিক আছে, আপোনালোকে নিউজটো চাই ল'ব আৰু কমেণ্ট কৰিব নাপাহৰিব। চাই লোৱা। অখিল গগৈ ডাঙৰীয়াও কোৱা আছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কোৱা আছে, ঘোষণা কৰিলে। চাই লোৱা। মই আপোনালোকক এইটো লিগেল প্ৰচেছটো বিষয়ে ক'ব বিচাৰিছোঁ। যেতিয়া কোনো ঘটনা বিদেশত ঘটে, অপৰাধ বিদেশত হয় আৰু তাত ভাৰতীয় যদি কোনোবা নাগৰিক জড়িত থাকে, গতিকে সেই ভাৰতীয় নাগৰিকক বিৰুদ্ধে যদি আমি আদালতত গোচৰ চলাব কাৰণে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 208 ধাৰাত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাগে। সেইটো এটা মেণ্ডেটৰী প্ৰভিজন। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনটো খুব দৰকাৰ। আমাৰ এই ঘটনাটো যিহেতু বিদেশত হৈছিল আৰু সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ধাৰা 208 BNSS অধীনত আমি আবেদন জনাইছিলোঁ আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিমধ্যে আজি অনুমোদন পাইছোঁ। গতিকে কেছটো আগবঢ়াই নিবৰ কাৰণে এইটো আমাৰ কাৰণে খুব সুবিধাজনক হ'ব। আমি নিশ্চয় সময়মতে দিম। আমাৰ নিশ্চয় আমাৰো টাৰ্গেট সেইটো, আমি তাৰ সেই সময়ৰ ভিতৰত আমি সম্পূৰ্ণ কৰিব পাৰিম। ছিংগাপুৰৰ পৰা যিখিনি আমাৰ দৰকাৰী তথ্য আছিল আমি বহুখিনি পাইছোঁ। সেইখিনি আমাৰ কাৰণে এতিয়া তদন্তৰ কাৰণে আমি যিখিনি লাগে সেইখিনি পাইছোঁ। আমি এতিয়া একো অসুবিধা নহয়, কাৰণ আমি যিহেতু গোচৰটো চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন পালোঁ, সেই অনুমোদনটো আমাক মানে ট্ৰায়েল চলাবৰ কাৰণে লাগে, আগতীয়াকৈ নালাগে। গতিকে আমি এতিয়া আদালতত যাতে কেছটো সুকলমে চলিব পাৰে সেই
হিচাপে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদনটো পালোঁ আণ্ডাৰ ছেকশ্যন 208 BNSS সেইটো দৰকাৰ হ'লে পাৰিম এতিয়া আণ্ডাৰ ইনভেষ্টিগেশ্যন আছে কেছটো গতিকে কাৰোবাক যদি সোধপোছ কৰিব লাগে সেইটো নিশ্চয় আমি পাৰোঁ আমি প্ৰায় এতিয়া আপোনাৰ 160 জনতকৈ অধিক উইটনেছ বা বিভিন্ন মানুহৰ ষ্টেটমেণ্ট লৈছোঁ নিশ্চয় আমাৰ ইনভেষ্টিগেশ্যন ভালকৈ চলি আছে যিমান সাক্ষীবাদী ল'ব লাগে সকলো লোৱা হৈছে 208 ধাৰাটো সংযোজন কৰা নহয় এইটো এটা প্ৰচিজাৰেল ষ্টেপ এইটো পিনেল ছেকশ্যন নহয় প্ৰচিজাৰেল ছেকশ্যন মানে যেতিয়া আপুনি কিছুমান আইনত কথা আছে যে কিছুমান গোচৰ চলাবলৈ কিছুমান কম্পিটেণ্ট অথৰিটিৰ অনুমোদন লাগে গতিকে যেনেকৈ প্ৰচিকিউশ্যন মানে সেইটো এটা আইনৰ প্ৰচিজাৰেল কথা চিষ্টেম আছে আৰু সেইটো এই ধাৰাটোৰ মতে আমি সেইটো ল'ব লাগে এই কেছত আৰু সেইটো আমি লৈছোঁ আৰু পাইছোঁ নিশ্চয় নিশ্চয় এইটোতো মেণ্ডেটৰী প্ৰভিজন যেনেকৈ প্ৰচিকিউশ্যন চেংচন বুলি কোৱা হয় ইয়াক প্ৰচিকিউশ্যন চেংচনটো মেণ্ডেটৰী বস্তু গতিকে 208তো আমাক প্ৰচিকিউশ্যন চেংচন লাগে 208 BNSSত আমি প্ৰচিকিউশ্যন চেংচন পাইছোঁ গতিকে সেইটো আমাৰ কাৰণে খুব সুবিধাজনক হৈছে নাই আমি পাইছোঁ যিখিনি পাবলগীয়া আমি পাইছোঁ ফৰেনচিকত আমি বিভিন্ন এভিডেন্স পঠিয়াইছিলোঁ তাৰো ৰিপৰ্ট আমি পাইছোঁ গতিকে আমাৰ যিমানখিনি পঠিয়াব লাগে ফৰেনচিক বিভিন্ন লেবৰেটৰীৰ পৰা ৰিপৰ্ট ল'ব লাগে সেইখিনি লোৱা হৈছে ধন্যবাদ সেইখিনি আহিছে আৰু কিছুমান আহিব আছে সেইখিনি আমি খুব সোনকালে পাম নিশ্চয় সেইটো এটা মই যিটো ক'লোঁ আইনত যিটো ব্যৱধান আছে 208 ধাৰাৰ BNSSৰ যিটো প্ৰভিজন আছে সেইমতে যদি বিদেশত ঘটনা হয় আৰু কোনোবা ভাৰতীয় নাগৰিকে যদি বিদেশত কিবা অপৰাধ কৰে তেওঁৰ বিৰুদ্ধে গোচৰ চলাবলৈ 208 ধাৰাৰ অধীনত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনটো অনিবাৰ্য গতিকে সেই অনুমোদনৰ বিষয়ে অবিহনে কেছটো চলিব নোৱাৰে কোৰ্টত আৰু সেই অনুমোদন আমি আজি পাইছোঁ আমাৰ মৰমৰ শিল্পী অসমীয়া জাতিৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত অসম চৰকাৰে যিখন জুডিচিয়েল কমিশ্যন বা ন্যায়িক আয়োগ গঠন কৰি দিছে সেই ন্যায়িক আয়োগৰ ওচৰত আজি আমি নটাৰাইজ আপোনাৰ এফিডেভিট বা শপতনামা আজি আমি দাখিল কৰিলোঁ আমি বেচিকেলি এটাই কথা স্পষ্টকৈ কৈ আহিছোঁ যে বৰ্তমান যিটো এনকুৱাৰী চলি আছে SIT সেই এনকুৱাৰীটোৰ পৰা আমি অসমে জুবিন গাৰ্গৰ কেতিয়াও ন্যায় নাপাওঁ জুবিন গাৰ্গৰ ন্যায় নাপাওঁ এই কাৰণে যে যি লিগেল বা আইনগত পদ্ধতিৰে আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ'ব লাগিছিলে সেই তদন্ত অসম চৰকাৰে কৰা নাই অসম চৰকাৰে জানি শুনিয়ে বোধহয় ইচ্ছাকৃতভাৱে জুবিন গাৰ্গৰ হত্যাকাৰী বুলি তেওঁলোকে কৈছে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকক বচাবৰ কাৰণে এই কামটো কৰিছে বুলি আমি অনুমান কৰিছোঁ আৰু সেইকাৰণে আজি আমি ওৱান মেন জুডিচিয়েল কমিশ্যনৰ ওচৰত শপতনামা দি ডাইৰেক্টলি আমি এফিডেভিট দি স্পষ্টকৈ কৈছোঁ যে বৰ্তমান চলি থকা তদন্তই কেতিয়াও জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে আমি তাৰ কাৰণে আমাৰ যুক্তিখিনি আৰু আমি দিবলগীয়া কেছ লবিলাক ইয়াত সাক্ষী হিচাপে দি দিছোঁ নাম্বাৰ 1 আমি কৈছোঁ যে যদিহে বিদেশত এটা গোচৰ চলিব লাগে বিদেশত হোৱা ঘটনাৰ ক্ষেত্ৰত আমাৰ দেশত যদি এটা গোচৰ চলে তেতিয়াহ'লে বিদেশৰ পৰা 3টা বস্তু আনিবলগীয়া হ'ব এটা হ'ল এভিডেন্স এটা হ'ল ষ্টেটমেণ্ট আৰু আনটো হ'ল ডকুমেণ্টছ আৰু এই 3টা বস্তু আনিবৰ কাৰণে যিটো পদ্ধতি সেই পদ্ধতিটো হ'ল যে BNSS 2023 অধীনত এই আইনখনৰ অধীনত ছেকশ্যন 112ৰ অধীনত 112 নম্বৰ ধাৰাৰ অধীনত থ্ৰু কোৰ্ট লেটাৰ্ছ ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট বা অনুৰোধ পত্ৰ আমাৰ কোৰ্টৰ পৰা তেওঁলোকৰ নিৰ্দিষ্ট কোৰ্টখনলৈ আদালতলৈ নহ'লে বা কম্পিটেণ্ট অথৰিটিলৈ পঠিয়াব লাগে যদি এনেকৈ কোৰ্টৰ জৰিয়তে যদি আমাৰ ইয়াৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট
বা লেটাৰ্ছ ৰেগুলেটৰী নপঠিয়াই ডাইৰেক্টলি গভৰ্ণমেণ্টে যদি বস্তুটো আনে তেতিয়াহ'লে মাদ্ৰাজ হাইকোৰ্টে স্পষ্টকৈ অৰ্ডাৰ দিছে যে সেই ডকুমেণ্ট সেই এভিডেন্স সেই ষ্টেটমেণ্ট কোৰ্টত কেতিয়াও গ্ৰাহ্য নহ'ব ইনএডমিছিবল বুলি সেইটো কোৰ্টত গৃহীত নহ'ব বুলি স্পষ্টকৈ ঘোষণা কৰি দিছে এতিয়ালৈকে আপোনালোকে সকলোৱে জানে যে অসমৰ কোনো কোৰ্টে লেটাৰ্ছ ৰেগুলেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট ছিংগাপুৰ কোৰ্টলৈ বা ছিংগাপুৰৰ কম্পিটেণ্ট অথৰিটিলৈ পঠিওৱা নাই কেৱল আৰু কেৱল SIT এবাৰ ছিংগাপুৰলৈ গৈছিলে আমাৰ হোম ডিপাৰ্টমেণ্টৰ সহযোগত ভাৰতৰ হোম ডিপাৰ্টমেণ্টৰ সহযোগত আৰু আপোনালোকে সকলোৱে জানে যে হোম ডিপাৰ্টমেণ্ট এনেও MLAT থাকিলে MLAT মানে বেলেগ দেশৰ লগত যেতিয়া এখন চুক্তি থাকে তথ্য পধ্যে আপোনাৰ নোডেল ডিপাৰ্টমেণ্ট নহয় নোডেল ডিপাৰ্টমেণ্টৰ নাম হ'ল এক্সটাৰ্নেল এফেয়াৰ্ছ গতিকে এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তেও কাগজ পঠিওৱা নাই পঠিয়াইছে হোম ডিপাৰ্টমেণ্টৰ জৰিয়তে তাকো কোৰ্টে স্পষ্টকৈ কৈ দিছে আইনে স্পষ্টকৈ কৈ দিছে যে কোনো পধ্যে মানে গভৰ্ণমেণ্টৰ পৰা গভৰ্ণমেণ্টলৈ কাগজ গ'লে নহ'ব কোৰ্টৰ পৰা কোৰ্টলৈ বা কোৰ্টৰ পৰা গভৰ্ণমেণ্টলৈহে কাগজ যাব লাগিব গতিকে আমি স্পষ্টকৈ জনাব খুজিছোঁ যে আমাৰ অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ জুবিন গাৰ্গক ন্যায় দিব খোজা নাই অপৰাধীবিলাকক বচাব খুজিছে আৰু বচাবলৈ খোজাৰ কাৰণে তেওঁ এতিয়ালৈকে প্ৰপাৰ পদ্ধতিৰে প্ৰপাৰ প্ৰচেছৰে এতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ বা হত্যাকাণ্ডৰ তদন্ত এতিয়ালৈকে কৰা নাই নম্বৰ 1 নম্বৰ 2 সেকশন 1112 আৰু 1114 112 আৰু 114 স্পষ্টকৈ কৈছে যে যদিহে বিদেশৰ পৰা এজন মানুহক সাক্ষী হিচাপে ষ্টেটমেণ্ট আনিব লাগে বা মানুহজনক আমাৰ কোৰ্টত খাৰা কৰিব লাগে বা এনকুৱাৰীৰ কাৰণে আনিব লাগে তেতিয়াহ'লে আমাৰ ইয়াৰ কোৰ্টৰ পৰা নটিচ যাব লাগিব এতিয়া ইয়াতখনত থকা যি আপোনাৰ কেপ্টেইন আছিলে ডেফিনেটলি আপোনালোকে সকলোৱে জানে যে সেই ইয়াতখনৰ কেপ্টেইনজনক আৰু সাক্ষ্য নোলোৱাকৈ ষ্টেটমেণ্ট নোলোৱাকৈ তেওঁলোকক এনকুৱাৰী তদন্তলৈ ননাকৈ কেতিয়াওতো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো প্ৰুভ কৰা নাযায় তাত যিবিলাকে জুবিন গাৰ্গক ৰেস্কিউ কৰিছিলে যিবিলাকে উদ্ধাৰ কৰিছিলে তেওঁলোকৰ ষ্টেটমেণ্ট নোলোৱাকৈ আৰু তেওঁলোকক এনকুৱাৰীৰ মাজত ননাকেতো কেতিয়াও সম্ভৱ নহয় তাত অকল জাহাজখনত থকা কেপ্টেইনজন নহয় তাৰ লগত জড়িত নিশ্চয় জাহাজখনৰ লগতে তাত এই যে ফ্ৰী ডাইভিং কৰাইছে বা আপোনাৰ বেলেগ বেলেগ ড্ৰাইভিং মানে সাঁতোৰ কৰাইছে তাৰ যিটো এজেঞ্চি আছে তেওঁলোকৰ লগত তেওঁলোকৰ আপোনাৰ কি ক'ব এইটো কি কেমেৰা বুলি কয় এইটো CCTV কেমেৰা ডকুমেণ্ট তেওঁলোকৰ ষ্টেটমেণ্ট তেওঁলোকৰ ডকুমেণ্ট এই আটাইবিলাক নিশ্চয় আমি সংগ্ৰহ কৰিব লাগিব আৰু এই সংগ্ৰহ যে কৰিব এই কৰাৰ যিটো পদ্ধতি সেইটো নকৰাকৈ যদি কৰে তেতিয়াহ'লে একদম আইনত যদিও কৈছে যে তাৰ পৰা ছিংগাপুৰৰ পৰা এজন মানুহ আমি ধৰি আনিব পাৰিম MLATৰ অধীনত কিন্তু এতিয়া নোৱাৰোঁ কেলে আমি থ্ৰ' কোৰ্ট যোৱাই নাই গতিকে মই ভাবোঁ যে আমাৰ অসম চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে সেইকাৰণে এইটো এটা তদন্তটো ভেকু ভাওনা হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ শ্যামকানু মহন্তক বচাবৰ কাৰণে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মাক বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই আৰু অন্যান্য মানুহবিলাকক তেওঁলোক যিহেতু বিজেপিৰ লগত জড়িত RSSৰ লগত জড়িত তেওঁলোকক বচাবৰ কাৰণে আৰু জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিবৰ কাৰণে এই কাম কৰি থকা বুলি অনুমান কৰিছোঁ আৰু সেই কথাটো আমি জুডিচিয়েল কমিশ্যনৰ আগত স্পষ্টকৈ জনাই দিছোঁ ঠিক আছে তৃতীয় একচুৱেলি জুবিন গাৰ্গক যদি ন্যায় দিব লাগে জুবিন গাৰ্গক যদি ন্যায় দিব লাগে তেতিয়াহ'লে কোনে নৰ্থ ইষ্ট ফেষ্টিভেলটো পাতিছিলে তেওঁলোকক সেই ইনষ্টিটিউশ্যনক সেই অফিচক এনকুৱাৰীৰ মাজলৈ আনিব লাগিব আৰু আপোনালোকে সকলোৱে জানে যে ছিংগাপুৰত সেই অনুষ্ঠান পাতিছিলে নৰ্থ ইষ্ট ফেষ্টিভেলটো পাতিছিলে ভাৰত চৰকাৰৰ এক্সটাৰ্নেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে আমাৰ পবিত্ৰ মাৰ্ঘেৰিটাই পাতিছিলে এতিয়া পবিত্ৰ মাৰ্ঘেৰিটাক তদন্তৰ আওতালৈ ননাকে কি তদন্ত হ'ব আপোনালোকে নিজে কওক সেই
নৰ্থ ইষ্ট ফেষ্টিভেলত অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়া নিয়ে তাত গৈ অনুষ্ঠান পৰিচালনা কৰিছিলে তেওঁৰ সংস্থাটোৱে ফেশ্বন শ্ব' আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো সেই ফেশ্বন শ্ব' চলি আছিলে বুলি যি অভিযোগ আহিছে সেই তদন্ত কেনেকৈ কৰিব যদিহে অসম চৰকাৰে তেওঁলোকক তদন্তৰ আওতালৈ নানে আপোনালোকে কোনোবাই দেখিছে নেকি যে জুবিন গাৰ্গে ক'ত পুৰি খাইছিলে পুৰি খোৱা দোকানখনৰ মানুহজনক মাতি আনিছে তদন্ত কৰিবৰ কাৰণে জুবিন গাৰ্গে কোন বিহু ফাংচনলৈ গৈছিলে বিহু ফাংচনৰ সভাপতি সম্পাদকজনক মাতি আনিছে কিন্তু ৰিণিকী ভূঞাকটো মাতি অনা নাই কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাটো মাতি অনা নাই আপোনালোকে দেখিছে নেকি নিজে কওক আপোনালোকে দেখিছে নেকি যে সেই গোটেই ফাংচনটো পাতিছিলে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসে ভাৰতৰ সেই ৰাষ্ট্ৰদূতজনক এতিয়ালৈকে তদন্তৰ আওতালৈ অনা হৈছে নেকি অনা নাই তাৰমানে এই এনকুৱাৰী এটা ভেকু ভাওনা আৰু এই এনকুৱাৰীৰ জৰিয়তে কেতিয়াও কোনো পধ্যে অসমে জুবিন গাৰ্গৰ পৰিয়ালে আৰু আমি যিবিলাক মানুহে জুবিন গাৰ্গক ভাল পাওঁ এই মানুহবিলাকে কেতিয়াও কোনো পধ্যে ন্যায় নাপায় আৰু সেইকাৰণে আমি আজি এনকুৱাৰী কমিশ্যনৰ ওচৰত আমাৰ এফিডেভিট দি আমাৰ শপতনামা উইথ নটাৰী কৰি দি আমি চৰকাৰক কি কয় এনকুৱাৰী কমিশ্যনক কৈছো যে এই তদন্ত ভুল হৈছে আৰু এই শুদ্ধ তদন্ত কৰিবৰ কাৰণে আমাৰ জুডিচিয়েল এনকুৱাৰী কমিশ্যনে আপোনাৰ কি কয় SITক তেওঁলোকৰ তদাৰকীৰ ভিতৰত তদন্ত কৰাবৰ কাৰণে বাধ্য কৰাব লাগে নহলে চাৰ্জশ্বিট দিলেও আৰু সেই চাৰ্জশ্বিটটোত হত্যাকাণ্ড বুলি দিলেও আৰু সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্তক যদি হত্যাকাৰ বুলি লিখিও দিয়ে তথাপিও তেওঁলোকে চাৰ্জশ্বিট দিয়াৰ লগে লগে মুকলিকে হ'ব তেওঁলোকক কোনো ধৰি ৰাখিব নোৱাৰিব কেৱল ইলেকশ্যনলৈকে ৰাখি থলেই নহ'ব গতিকে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে আজি আমি এই শপতনামা দাখিল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু ২৬ চনৰ নিৰ্বাচনত জিকাৰ কাৰণে এডাল কাঁইট বাটৰ কাঁইট তেওঁৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদান কৰাটো উদ্দেশ্য নহয় তেওঁৰ কাৰণে ২০২৬ চনৰ নিৰ্বাচনত তেওঁ জুবিন গাৰ্গৰ মৃত্যুটো বাধা নহওক তাৰ কাৰণে যেনে তেনে ইলেকশ্যনলৈকে বস্তু পিছুৱাব খুজিছে মই খাটাং যে জুবিন গাৰ্গৰ প্ৰতি যিমান মৰম তাতকৈ তেওঁৰ শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতি তেওঁ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰিণিকী ভূঞাৰ প্ৰতি মৰম বেছি যিটো কাৰণত আমি বাৰম্বাৰ কৈছো যে হিমন্ত বিশ্ব শৰ্মাই কোনো পধ্যে আমাৰ মৰমৰ জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে মই একদম খাটাংকে আপোনালোকক কৈ থৈছো যে যিদিনা চাৰ্জশ্বিট দিব চাৰ্জশ্বিট দিয়াৰ পাছত যিদিনাই এই অভিযুক্তবিলাকৰ উকিলবিলাক গৈ বেইলৰ কাৰণে সাজু হ'ব মই ভাবো যে লগে লগে বেইল পাব